স্বাগতম সকলোকে। আমি আজি পোহৰ প্ৰতিফলন চেপ্টাৰৰ আমি 2 নম্বৰ ভিডিঅ'লৈ আগবাঢ়িছো। এই ভিডিঅ'টোত আমি শিকাম তোমালোকক আমি ৰশ্মি চিত্ৰ কেনেকৈ বনাম। অৱতল দৰ্পণত পাইছো আমি ভাস্কৰ্যত ৰাখিলে কি হয়, ফকাছত ৰাখিলে কি হয়। এটা তাৰ বাবে অলপ মই ৰিভাইজ কৰি লওঁ, কুইক ৰিভিউ এটা দি লওঁ। এইখন আছিল আমাৰ অৱতল দৰ্পণ, মনত কৰিবা আগৰ ভিডিঅ'টোত কৰিছিলো। এইটো আছিল পোল মানে মেৰু। তাৰপিছত আমি এডাল আছিল আমাৰ মুখ্য অক্ষ, তাৰপিছত ধৰিলো মই এডাল ফকাছ। এইটো যদি ফকাছ ধৰো তাৰ সমান ডিষ্টেন্সত কি ধৰিব লাগিব, ভাস্কেন্দ্ৰ। কাৰণ ভাঁজবেহাৰটো কি আছিল, ফকাছ দৈৰ্ঘ্যটো ভাঁজবেহাৰৰ, অৰ্থাৎ ভাঁজবেহাৰটো ফকাছ দৈৰ্ঘ্যৰ দুগুণ আছিল। সেইকাৰণে এইটো যদি এক্স ধৰো সমান ডিষ্টেন্সত এইটো ধৰিব লাগিব। এটা কণ্ডিশ্যন কেইটা আৰু একবাৰ কুইক ৰিভিউ কৰিবা। কি আছিল, মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি যায়। নেক্সট কণ্ডিশ্যনটো কি আছিল, ফকাছৰ মাজেদি যিডাল ৰশ্মি যায়, ফকাছৰ মাজেদি যোৱা ৰশ্মিডাল ধৰি ললো ফকাছৰ মাজেদি এডাল ৰশ্মি গৈছে, তেতিয়া প্ৰতিফলনৰ পিছত কি হয়, মুখ্য অক্ষৰ সমান্তৰাল। তাৰপিছত নেক্সট কণ্ডিশ্যন আছিল ভাঁজকেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিডাল প্ৰতিফলনৰ পিছত এটা পথেৰে ঘূৰি আহে, কোনো ডেভিয়েট নহয়। এটা যিটো ফালেদি গৈছে ভাঁজকেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিডাল সেইফালেৰে উভতি আহে। তাৰপিছত নেক্সট কণ্ডিশ্যনটো কি আছিল, যিডাল আমাৰ মেৰু অভিমুখী ৰশ্মিডাল, মেৰুৰ পিনে গতি কৰা ৰশ্মিডাল প্ৰতিফলনৰ পিছত কি হয়, এনেকুৱাকে এংগল কৰি গুচি আহে, অৰ্থাৎ আই ইজ ইকুৱেল টু আৰ। এইটো আপতন কোণ, এইডাল আমাৰ আছিল বিলম্ব বুলি ধৰি লওঁ। এইটো প্ৰতিফলন কোণ, দুইটা কোণ সমান হয়। ঠিক আছে, এতিয়া আমি আৰম্ভ কৰিম। ফাৰ্ষ্ট কণ্ডিশ্যন চোৱা। ফাৰ্ষ্ট কণ্ডিশ্যন মানে আচলতে এতিয়া লক্ষ্য বস্তু আমি ক'ত ক'ত ৰাখিব পাৰো চোৱাচোন। এইখন এখন আমাৰ অৱতল দাপোন। তুমি ভাবি লোৱা মই দাপোন এখন লৈছো, চাই লোৱা দাপোন এখন মই লৈছো, এনেকুৱাকে মই দাপোন এখন লৈছো। এইটো দাপোনখনৰ পৰা লক্ষ্য বস্তু ক'ত থাকিব পাৰে, এটা থাকিব পাৰে অসীমত, মানে বহুত দূৰৰ পৰা আহিব পাৰে। অৰ্থাৎ ফাৰ্ষ্ট কণ্ডিশ্যনটো হ'ব পাৰে কি আমাৰ অসীমত, অৰ্থাৎ এনেকুৱাকে আছে। এইটো যদি মই মেৰু বুলি ধৰো, এইটো ফকাছ বুলি ধৰো, এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ ভাঁজকেন্দ্ৰ বুলি ধৰো, ফাৰ্ষ্ট কণ্ডিশ্যনটো কি হ'ব পাৰে, অসীম। অসীম মানে ইনফিনিটি, ইনফিনিটিৰ পৰা আহিব পাৰে, মানে বহুত দূৰৰ পৰা আহিব পাৰে। য'ত তুমি কি হয়, লক্ষ্য বস্তুটো কি হয়, বহুত দূৰত আছে, ইনফিনিটি, তাৰ পৰা পোহৰ আহিব পাৰে। ঠিক আছে, নেক্সট কণ্ডিশ্যন কি হ'ব পাৰে, ইনফিনিটিৰ পিছৰ কণ্ডিশ্যনটো কি হ'ব পাৰে, এইটো ভাঁজকেন্দ্ৰ বাহিৰত হ'ব পাৰে, এনেকুৱা হ'ব পাৰে। তাৰমানে 2 নম্বৰটো কি হ'ব পাৰে, বিয়ণ্ড চি, তাৰমানে ভাঁজকেন্দ্ৰৰ বাহিৰত, মানে বিয়ণ্ড চি। থাৰ্ড কণ্ডিশ্যনটো কি হ'ব পাৰে, এটা দিলো মই ভাঁজকেন্দ্ৰৰ বাহিৰত, থাৰ্ড কণ্ডিশ্যনটো কি হ'ব, ভাঁজকেন্দ্ৰত, অৰ্থাৎ কি হ'ব পাৰে, এট চি, এট চেণ্টাৰ অফ কাৰ্ভেচাৰ, মানে ভাঁজকেন্দ্ৰ যাব পাৰে। ফৰ্থ কণ্ডিশ্যনটো কি হ'ব পাৰে, চোৱা ভাঁজকেন্দ্ৰৰ ফকাছ আছে, এইবাৰ লক্ষ্য বস্তুটো মই ক'ত লৈ আহিব পাৰো, ভাঁজকেন্দ্ৰ আৰু ফকাছৰ মাজত, অৰ্থাৎ কি হ'ব পাৰে, ফৰ্থ কণ্ডিশ্যনটো বিটুইন এফ এণ্ড চি। তাৰপিছত ফিফ্থ কণ্ডিশ্যনটো কি হ'ব পাৰে, এট এফ, এইটো মাজত পৰিলে তাৰে পিছৰ কণ্ডিশ্যনটো ক'ত হ'ব পাৰে, ফকাছত পৰিব পাৰে, অৰ্থাৎ ফিফ্থ কণ্ডিশ্যনটো হ'ব পাৰে এট এফ, মানে ফকাছত হ'ব পাৰে। তাৰপিছত ছিক্স কণ্ডিশ্যনটো কি হ'ব পাৰে, ইয়াৰ পিছত মেৰু আছে আৰু ফকাছ আছে, ইয়াৰ মাজত লক্ষ্য বস্তু ৰাখিব পাৰো, অৰ্থাৎ ছিক্স কণ্ডিশ্যনটো হ'ব পাৰে বিটুইন পি এণ্ড এফ। পি মানে পোল, মেৰু আৰু ফকাছৰ মাজত হ'ব পাৰে। ঠিক আছে, আখৰবিলাক বহুত বেয়া দেই, মই কেতিয়াবা নিজেও চিনি নাপাওঁ, সেইকাৰণে তোমালোকৰ প্ৰব্লেম হ'ব। ঠিক আছে, বুজি লোৱা, নোটছ খিনি আছে মোৰ তাত, ভালদৰে লিখা আছে, সেইখিনি দিলে আৰু বেছি ভাল হ'ব। এতিয়া বুজি লোৱা। এতিয়া আমি এতিয়া কথাটো হ'ল কি, কিতাপত তোমালোকৰ কি আছে, এই কণ্ডিশ্যন কেইটা চিৰিয়েলি আছে। এতিয়া মই চিৰিয়েলি নকৰো, কাৰণ চিৰিয়েলি নকৰা কাৰণটো হ'ল কি, তোমালোকৰ মনত ৰখাৰ বাবে। চাবা, এইটো এফ হ'ব, এইটো সমান ডিষ্টেন্সত চি দিছো। এতিয়া চোৱা, প্ৰথম কথা আমি ফাৰ্ষ্ট কণ্ডিশ্যনটো ললো লক্ষ্য বস্তুৰ অৱস্থান, অৱস্থানটো ক'ত ধৰিম আমি, এতিয়া ফাৰ্ষ্ট কণ্ডিশ্যন ল'ম অসীমত, মানে অসীমৰ পৰা লক্ষ্য বস্তু আহিছে। তাৰপিছত আৰু এটা কথা জানি লোৱা, যেতিয়া আমি প্ৰতিবিম্ব পাব লাগিব, চাবা অৱতল দাপোনত প্ৰায় প্ৰত্যেকটো কণ্ডিশ্যনতে সৎ প্ৰতিবিম্ব গঠন হয়। সৎ প্ৰতিবিম্ব মানে কি, এটা কণ্ডিশ্যনত নহয় বাৰু, যদি মেৰু আৰু ফকাছৰ মাজত থাকে। সৎ প্ৰতিবিম্ব মানে হ'ল, আমি কৈছিলো লক্ষ্য বস্তু সঁচা সঁচিকে কটাকটি কৰিব লাগিব, আৰু যদি প্ৰতিবিম্বটো যদি সৎ হয় তেতিয়া সি ওলোটাও হয়। এই কথাটো সদায় মনত ৰাখিবা, যদি সৎ প্ৰতিবিম্ব হয় সি সদায় ওলোটাই হ'ব। এইটো ৰিলেটেড টাৰ্ম। কিয় ৰিলেটেড টাৰ্ম চাবা, ধৰি ললো মই এইটো ফকাছ, এইটো ধৰি ললো ভাঁজকেন্দ্ৰ, এনে জাষ্ট এটা পজিশ্যন এটা ললো, মই ইয়াৰ পৰা এটা আহিছে, লক্ষ্য বস্তু এটা ইয়াৰ পৰা আহিছে। ঠিক আছে,
পোহৰটো আহিছে ইয়াত প্ৰতিফলন হৈছে কোন মাজে যাব মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলন হৈছে ফকাছৰ মাজেদি যাব ঠিক আছে নেক্সট কন্ডিশনটো কি হ'ব পাৰে এই ৰশ্মিডাল কি হ'ব ভাস্কেন্দ্ৰৰ মাজেদি যাব পাৰে ভাস্কেন্দ্ৰৰ মাজেদিও যাব পাৰে এটা ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল কি হ'ব প্ৰতিফলনৰ পিছত একেবাৰে উৰি আহিব অৰ্থাৎ ক'ত কাটাকাটি কৰিছে ইয়াৰ পৰা এই পইণ্টৰ পৰাই লক্ষ্য বস্তুটো ওলাইছিলে কাটাকাটি কৰিছে ইয়াত অৰ্থাৎ যদি মই এইটো এ পইণ্ট বুলি ধৰো এইটো বি পইণ্ট বুলি ধৰো এই পইণ্টটো কি হ'ব এ হ'ব আৰু এই পইণ্টটো কি হ'ব বি হ'ব অৰ্থাৎ কি হৈ গ'ল প্ৰতিবিম্বটো চোৱা এতিয়া ওলোটা হৈ গ'ল নাই অৰ্থাৎ আমাৰ প্ৰতিবিম্বৰ প্ৰকৃতিটো হৈছে হদ হোৱাৰ লগে কি হৈ গ'ল প্ৰতিবিম্বটো ওলোটা হৈ গ'ল অৰ্থাৎ সেইকাৰণে এই দুটা ৰিলেটেড টাৰ্ম যদি হদ আহে একো ভাবিব নালাগে প্ৰতিবিম্বৰ প্ৰকৃতিটো ওলোটাই কিয় হয় কৈ দিলো এতিয়া চোৱা লক্ষ্য বস্তু এটা আহিছে অসীমৰ পৰা মানে বহুত দূৰৰ পৰা এতিয়া দূৰৰ পৰা পোহৰ আহিছে এইটো কি হ'ব সমান্তৰাল হ'ব নিশ্চয় এনেকুৱাকে আহিছে দূৰৰ পৰা সমান্তৰাল ৰশ্মি এতিয়া এনেকে যদি আহিছে বহুত দূৰত চোৱা লক্ষ্য বস্তু এটা চোৱাই আছে এইডাল ৰশ্মি বুলি নহয় এনেকেও ৰশ্মি এডাল আহিব পাৰে এতিয়া চোৱা এই দুইডাল ৰশ্মি কি হৈছে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলন হৈছে হোৱাৰ পিছত কোনফালেদি যাব ফকাছৰ মাজেদি যাব এইডালো মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি ইয়াত প্ৰতিফলন হৈছে হোৱাৰ পিছত কোনফালেদি গ'ল ফকাছৰ মাজেদি গ'ল এতিয়া চোৱা আমাক কি আহিব এতিয়া লক্ষ্য বস্তুৰ অৱস্থা দিয়ে আছে অসীমত তাৰ পিছত তোমালোকক ৰশ্মি চিত্ৰ অংকন কৰিব দিছে এনেদৰে আঁকিলো এতিয়া সুধিব প্ৰতিবিম্বৰ অৱস্থান অৰ্থাৎ আমাৰ কি হ'ব প্ৰতিবিম্বৰ অৱস্থানটো ক'ত ইয়াত এফ তাৰ মানে ক'ত কি বুলি লিখিম আমি প্ৰতিবিম্ব ক'ত গঠন হ'ব ফকাছত তাৰ পিছত প্ৰকৃতিটো কি হ'ব প্ৰকৃতি কি ক'লো আমি সঁচাসঁচিকে কটাকটি কৰিছে তাৰ মানে কি হ'ব হদ মানে কি হ'ব ইংৰাজীত ৰিয়েল আৰু কি হ'ব হদ যদি প্ৰতিবিম্ব হয় ওলোটা মানে ৰিয়েল এণ্ড ইনভাৰ্টেড ইংৰাজীত ইনভাৰ্টেড বুলি কয় ওলোটা তাৰপিছত আকাৰটো কি হ'ব নেক্সট কুৱেশ্যনটো আহে আকাৰটো ক'ব দেই প্ৰতিবিম্বৰ আকাৰটো কেনেকৈ হ'ব কি দেখা পাইছো আমি বিন্দু আকাৰৰ বহুত ডাঙৰ লক্ষ্য বস্তু এটা আছিলে একেবাৰে বিন্দু আকাৰত দেখা পিছত ধৰি লও সূৰ্যটো দেখা প্ৰতিবিম্বটো উঠাইছা ইমান ডাঙৰ সূৰ্যটো মই গ্লাছ এখনত চাইছো কি দেখা পাইছো বিন্দু আকাৰৰ একেবাৰে সৰু অৰ্থাৎ আকাৰটো কি হ'ব অতি কি ক'ব পাৰো সংকুচিত আৰু কি হ'ব বিন্দু আকাৰৰ অতি সংকুচিত বিন্দু আকাৰৰ ঠিক আছে বুজি পালো আমি অসীমৰ পৰা আহিলে কি হয় এতিয়া আমি নেক্সট কন্ডিশনটো লম লক্ষ্য বস্তুৰ অৱস্থানটো লম এট ফকাছ পজিশন অফ অবজেক্ট মানে লক্ষ্য বস্তুৰ যিটো অৱস্থান আছে সেইটো মই ফকাছত লম এবাৰ চোৱা ফকাছত ললে কি হ'ব চাবা এইটো মেৰু আছিল এইটো মই ফকাছ বুলি ধৰিলো তাৰ সমান দূৰত্বত মই ভাস্কেন্দ্ৰটো ললো এতিয়া লক্ষ্য বস্তুটো মই ফকাছত লৈছো চোৱাচোন ফকাছত মই লক্ষ্য বস্তু এটা লৈছো তোমালোকে স্কেলেৰে কৰিবা ভালকে কৰিবা এতিয়া চোৱা ফকাছত ললে ইয়াৰ পৰা যি পোহৰ ওলাব আমাৰ কেইটা কন্ডিশন আছিল এটা আছিল মুখ্য অক্ষৰ সমান্তৰাল পোহৰ এটা আছিল ভাস্কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি আমি আগতে কৰিছিলো এতিয়া অলপ আগতে ৰিভাইজ কৰিলো ভিডিঅ'টোৰ প্ৰথমতে ইয়াৰ পৰা যিডাল ৰশ্মি ওলাব কোনফালেদি যাব পাৰে এডাল ৰশ্মি যাব পাৰে মুখ্য অক্ষৰ সমান্তৰালতে এতিয়া মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিডাল প্ৰতিফলনৰ পিছত কোনফালেদি যায় ফকাছৰ মাজেদি যায় তাৰ পিছত নেক্সট আৰু এটা কন্ডিশন হ'ব পাৰে এই ৰশ্মিডাল এনেকৈও যাব পাৰে বা আমাৰ মেৰুৰ মাজেদিও যাব পাৰে প্ৰতিফলনৰ পিছত কটাকটি কৰিব লাগিব দেই আগতে কোৱা নাই মই এইটো মেৰুৰ মাজেদি যাব পাৰে এডাল ৰশ্মি মেৰুৰ মাজেদি যোৱাৰ ফলত কি হ'ব আকৌ সমান এংগল কৰি এনেকৈ উঠি আহিব ক'ৰবাত লগ লাগিব ক'ত লগ লাগিব গম নাপোৱা বহুত দূৰত লগ লাগিব পাৰে অৰ্থাৎ অসীমত লগ লাগিব পাৰে অৰ্থাৎ আমাৰ চোৱা লক্ষ্য বস্তুৰ অৱস্থান যেতিয়া অসীমত হৈছিল তেতিয়া প্ৰতিবিম্বৰ অৱস্থানটো ক'ত আছিল ফকাছত এতিয়া প্ৰতিবিম্বৰ অৱস্থানটো মই ফকাছত কৰিছো তেতিয়া লক্ষ্য বস্তুৰ অৱস্থানটো এতিয়া মই ওলোটাই দিলো ফকাছত কৰিলো তেতিয়া প্ৰতিবিম্বটো ক'ত গঠন হ'ল অসীমত তাৰপিছত প্ৰকৃতিটো একেই থাকিব হদ আৰু ওলোটা অৱতল দাপনৰ কাৰণে হদ আৰু ওলোটা কোনো চেঞ্জ নহয় আকাৰটো চোৱা ইয়াত আমাৰ অসীমৰ পৰা আহোতে প্ৰতিবিম্বৰ আকাৰটো হৈছিল অতি সংকুচিত বিন্দু আকাৰৰ কিন্তু যেতিয়া আমি ফকাছত লক্ষ্য বস্তুটো ৰাখিলো তেতিয়া আকাৰটো কি হ'ল অতি বিবৰ্ধিত বহুত ডাঙৰ ইয়াৰ ওলোটাটো অৰ্থাৎ এই দুটা পাৰ্ট এইটো মনত ৰাখিবা অসীম আৰু ফকাছ এই দুটাৰ কাৰণে এটা আনটোৰ ৰিভাৰ্স যদি অসীমৰ পৰা আহিছে ফকাছত গঠন হৈছে লক্ষ্য বস্তু যদি অসীমত আহিছিল ফকাছত গঠন হৈছিল
বিন্দু আকাৰৰ হৈছিল, হত আৰু ওলোটা হৈছিল। আকৌ যদি ফকাছত মই লক্ষ্যবস্তু ৰাখিছো তেতিয়া ক'ত গঠন হৈছে? অসীমত গঠন হৈছে। আৰু কি হৈছে? অতি বিবৰ্ধিত, মানে ইয়াৰ ওলোটাটো হৈছে। এতিয়া চোৱা, এই যিডাল ৰশ্মি আছে এইডাল আমি এনেকেও আঁকিব পাৰো। কণ্ডিশ্যন কেইটা চাই ল'বা। এতিয়া চোৱা, এইটো যদি মই ফকাছত ৰাখো, এইটো মই এই ৰশ্মিডাল মই এনেকেও আঁকিব পাৰো। চোৱা, এইটো পোল, এইটো ফকাছ, এইটো চি। ফকাছত মই লক্ষ্যবস্তু এটা ৰাখিছো। এতিয়া আমি প্ৰথম দেখালো মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি, ঠিক আছে। এইডাল ৰশ্মি, যিহেতু আমি দুডাল ৰশ্মি ইউজ কৰিছো, মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলন হৈছে কোনফালে দি গৈছে? ফকাছৰ মাজেদি গৈছে। এতিয়া এই ৰশ্মিডালটো এনেকেও যাব পাৰে, এনেকেও যাব পাৰে। মানে আমাৰ যিটো ভাস্কেন্দ্ৰ আছে, ভাস্কেন্দ্ৰটোৰ অভিমুখী এডাল ৰশ্মি এনেকুৱাকে আহিছে। ধৰি ললো ভাস্কেন্দ্ৰ অভিমুখী ৰশ্মিডাল ইয়াৰ পৰা ওলাইছে, ইয়াৰ পৰা ইয়াত খুন্দা খাইছে। আকৌ প্ৰতিফলনৰ পিছত কি হব? সেই এটা পথেৰে উভতি আহিব, আহিব নে নাই? ভাস্কেন্দ্ৰ অভিমুখী যিডাল ৰশ্মি ইয়াৰ পৰা গৈছে ৰশ্মিডাল, ভাস্কেন্দ্ৰৰ এই যিটো টাচ কৰি গৈছে, প্ৰতিফলন হৈছে, প্ৰতিফলনৰ পিছত কি হৈছে? আকৌ এটা পথেৰে উভতি আহিছে। তাৰমানে ইয়াৰ ডিৰেকশ্যনটো কোনফালে হৈছে? ভাস্কেন্দ্ৰ অভিমুখী। অৰ্থাৎ এনেকেও আঁকিব পাৰো, এনেকে আঁকিলেও ক'ত পাম আমি? প্ৰতিবিম্বটো ক'ত পাম? অসীমতে পাম। অৰ্থাৎ এই দুটা গম পালো আমি এতিয়া যে দুইটা এটাৰ আনটোৰ ওলোটা। অৰ্থাৎ এইটো যদি মনত ৰাখো অসীমৰ পৰা আহিছে বুলি যদি মনত ৰাখো তেতিয়া ফকাছত গঠন হব। তাৰপিছত তুমি ডাইৰেক্টলি ভাবিবা যদি ফকাছত থাকে কি হব? অসীমৰ পৰা আহোঁতে আমাৰ ফকাছত গঠন হৈছিল, এতিয়া ফকাছত আছে আমাৰ ক'ত হ'ব? ডেফিনেটলি অসীমত হ'ব। অসীমৰ পৰা আহোঁতে ফকাছত গঠন হৈছিল বিন্দু আকাৰৰ, এতিয়া ফকাছত মই যদি লক্ষ্যবস্তুটো ৰাখো তাৰ ওলোটাটো কি হ'ব? বিবৰ্ধিত হ'ব। আৰু অৱতল দৰ্পণৰ কাৰণে তাৰ প্ৰতিবিম্বৰ প্ৰকৃতিটো সদায় হত আৰু ওলোটা, এক্সেপ্ট ওৱান কণ্ডিশ্যন, যদি পোল আৰু ফকাছৰ মাজত লক্ষ্যবস্তু নাথাকে। ঠিক আছে। এতিয়া মই সেকেন্ড কণ্ডিশ্যনটো চাম। সেকেন্ড কণ্ডিশ্যনটো কি চাম? মানে এইটো কি লিখিম আমি? লক্ষ্যবস্তুৰ অৱস্থান, অৰ্থাৎ পজিশন অফ অবজেক্ট কি হ'ব? বিয়ন্ড চি, মানে ভাস্কেন্দ্ৰৰ বাহিৰত, মানে বিয়ন্ড চি। এতিয়া চাবা, ভাস্কেন্দ্ৰৰ বাহিৰত লক্ষ্যবস্তু এটা যদি আমি ৰাখো তেতিয়া প্ৰতিবিম্বটো ক'ত গঠন হয় এইটো চাম। এনেকে দাপনখন আঁকি ললো, ইয়াত কি কৰিলো? মেৰু দিলো, মুখ্য অক্ষ টানিলো, এইটো ফকাছ ধৰিলো, এইটো ভাস্কেন্দ্ৰ ধৰিলো, ঠিক আছে। এতিয়া আমি ভাস্কেন্দ্ৰৰ বাহিৰত লক্ষ্যবস্তুটো ৰাখিব লাগে। এতিয়া ভাস্কেন্দ্ৰৰ বাহিৰত ৰাখিব লাগিলে আমাৰ চোৱা, ভাস্কেন্দ্ৰৰ বাহিৰ মানে কি? এইটো ভাস্কেন্দ্ৰৰ বাহিৰ, ভাস্কেন্দ্ৰৰ বাহিৰ। অসীম বুলি ক'লে আমি লক্ষ্যবস্তুটো নেদেখাওঁ, অসীম বুলি ক'লে বহুত দূৰৰ পৰা আহিছে, মানে লক্ষ্যবস্তুটো বহুত দূৰ, সমান্তৰাল পোহৰে। ভাস্কেন্দ্ৰৰ বাহিৰ বুলি ক'লে এইটো ভাস্কেন্দ্ৰ, ইয়াৰ বাহিৰত ৰাখিছো। এতিয়া চোৱা, আমাৰ কণ্ডিশ্যনটো কি আছিল? ইয়াৰ পৰা ৰশ্মি কোনফালে যাব পাৰে? ডেফিনেটলি এইফালেদি ৰশ্মি যাব পাৰে, মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি ফকাছৰ মাজতে। আমি দুডালে দেখাম, এনেকেও যাব পাৰে, এনেকেও যাব পাৰে, নিজা কথা, আমি দুডালে দেখাম বাৰু। কি হ'ব পাৰে? এডাল ৰশ্মি যাব পাৰে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি, ইয়াত প্ৰতিফলন হৈছে, প্ৰতিফলনৰ পিছত কোনফালেদি যাব? ফকাছৰ মাজেদি যাব, ঠিক আছে। কোনফালেদি গ'ল? ফকাছৰ মাজেদি। তাৰপিছত যিডাল আৰু এডাল ৰশ্মি যাব পাৰে ভাস্কেন্দ্ৰৰ মাজেদি, ভাস্কেন্দ্ৰৰ মাজেদি এনেকে গৈছে ৰশ্মিডাল, প্ৰতিফলন হৈছে এনেকে, প্ৰতিফলন হোৱাৰ পিছত কটাকটি কৰিছে ইয়াত। এইটো মনত, এইটো কথা চাবা আকৌ, আমাৰ প্ৰতিফলন হৈছে এনেকে গ'ল, এইফালে যাই কিনে মানে আপতিত ৰশ্মিডাল গৈ কিনে কটাকটি কৰিছে, তেতিয়া কিন্তু প্ৰতিবিম্ব গঠন নহয়। এই ৰশ্মিডাল আকৌ উভতি আহিছে, আহি কিনে ইয়াত লগ লাগিছে, লগ লগাতে প্ৰতিবিম্ব গঠন হৈছে। অৰ্থাৎ এই প্ৰতিফলিত ৰশ্মি দুডালে কটাকটি কৰিছে এইটো পইণ্টত, তেতিয়াই আমাৰ প্ৰতিবিম্ব গঠন হৈছে। এতিয়া এই পইণ্টটো যদি মই এ বুলি ধৰো, এইটো বি বুলি ধৰো, এইটো কি হ'ব? প্ৰতিবিম্বটো এ ডেছ, এইটো কি হ'ব? বি ডেছ। অৰ্থাৎ প্ৰতিবিম্বটো কি হ'ব? ওলোটাই হ'ব সদায়, কাৰণ সৎ প্ৰতিবিম্ব হৈছে, সৎ প্ৰতিবিম্ব হোৱাৰ কাৰণে আমাৰ কি হ'ল? ওলোটা হ'ব। এতিয়া লক্ষ্যবস্তুৰ অৱস্থানটো দিলো আমি ভাস্কেন্দ্ৰৰ বাহিৰত। এতিয়া প্ৰতিবিম্বৰ অৱস্থান, প্ৰতিবিম্বৰ অৱস্থানটো কি হ'ব? এতিয়া ক'ত আছে প্ৰতিবিম্বটো? ক'ত থাকিব? ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত। তাৰমানে আমাৰ কি হ'ব? ভাস্কেন্দ্ৰ আৰু আমি কি লিখিম? প্ৰতিবিম্বৰ অৱস্থান বুলি আহিলে ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত, ঠিক আছে। প্ৰকৃতিটো কি? একে কথা, প্ৰকৃতিটো সঁচা সঁচিকে কটাকটি কৰিছে। সৎ যদি সৎ হয় একো ভাবিব নালাগে, সৎ হলে সদায় প্ৰতিবিম্বটো ওলোটা। আকাৰটো কি হ'ব? আকাৰটো চোৱা, আকাৰটো কি হৈছে? সৰু হৈছে নে ডাঙৰ হৈছে? ডেফিনেটলি কি হৈছে? আমাৰ আকাৰটো সৰু হৈছে। অৰ্থাৎ যেতিয়া আমি
ভাস্কেন্দ্ৰৰ বাহিৰত লক্ষ্যবস্তু ৰাখিম তেতিয়া আকাৰটো কি হ'ব সংকুচিত ঠিক আছে এতিয়া আমি এইটো গম পালো আমি এতিয়া আমি নেক্সট কামটো কৰিম লক্ষ্যবস্তুত ৰাখিম ফকাস আৰু ভাস্কেন্দ্ৰৰ মাজত অৰ্থাৎ আমি যেতিয়া ভাস্কেন্দ্ৰৰ বাহিৰত ৰাখিছিলো তেতিয়া প্ৰতিবিম্ব গঠন হৈছিল ফকাস আৰু ভাস্কেন্দ্ৰৰ মাজত এতিয়া যদি লক্ষ্যবস্তুটো আমি ফকাস আৰু ভাস্কেন্দ্ৰৰ মাজত ৰাখো তেতিয়া প্ৰতিবিম্বটো দেখা পাবা ক'ত গঠন হ'ব ভাস্কেন্দ্ৰৰ বাহিৰত আৰু আকাৰটো কি হ'ব এই যে লক্ষ্যবস্তুকে ডাঙৰ হ'ব বিবৰ্ধিত হ'ব অৰ্থাৎ ইয়াৰ গোটেইখিনি ওলোটা হৈ যাব অৰ্থাৎ ভাস্কেন্দ্ৰৰ বাহিৰত ৰাখোতে যিখিনি কণ্ডিশ্যন পাইছিলো এতিয়া যদি আমি ফকাস আৰু ভাস্কেন্দ্ৰৰ মাজত ৰাখো তেতিয়া তাৰ এই কণ্ডিশ্যনটো আমি ওলোটাই দিম এতিয়া চাম আমি কেনেদৰে হৈছে এতিয়া এডাল মুখ্য অক্ষ এইটো মই ফকাস বুলি ধৰিলো এইটো মই সমান দূৰত্ব ডিসটেন্সটো মিলিব লাগিব দেই সমান দূৰত্বত মই ভাস্কেন্দ্ৰ বুলি ধৰিলো এতিয়া লক্ষ্যবস্তুটো ক'ত ৰাখিম আমি ফকাস আৰু ভাস্কেন্দ্ৰৰ মাজত ৰাখিছো এতিয়া চোৱা ফকাস আৰু ভাস্কেন্দ্ৰৰ মাজত যদি লক্ষ্যবস্তুটো ৰাখো তেতিয়াহ'লে তাৰ ৰশ্মিটো ক'ৰ পৰা ওলাব চোৱাচোন ফকাস আৰু ভাস্কেন্দ্ৰৰ মাজত ৰাখিলে তাৰ ৰশ্মিটো ক'ৰ পৰা ওলাব এই ৰশ্মিটো কোনফালে যাব পাৰে এডাল ৰশ্মি আহিব মানে কি ৰশ্মি হ'ব পাৰে কণ্ডিশ্যন বিলাক কৈছে এডাল ৰশ্মি হ'ব পাৰে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি ঠিক আছে প্ৰতিফলন হোৱাৰ পিছত কি হ'ল ফকাসৰ মাজেদি গ'ল ডেফিনেটলি এনেকে গুচি গ'ল আৰু এডাল ৰশ্মি কি হ'ব পাৰে ফকাসৰ মাজেদি এডাল ৰশ্মি যাব পাৰে নে নোৱাৰে ইয়াৰ পৰা ৰশ্মি বহু কেইডাল ৰশ্মি ওলাব পাৰে আমি মাত্ৰ দুডালে দেখাম এডাল ৰশ্মি ইয়াত আছে ইফালে গ'ল আৰু এডাল ফকাসৰ মাজেদি যাব পাৰে ফকাসৰ মাজেদি যোৱা ৰশ্মিডাল প্ৰতিফলনৰ পিছত কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব বা মেৰু অভিমুখী ৰশ্মিডাল সেই এটা এংগল কৰি উভতি আহিব এটাই কথা যোনটো ৰশ্মি দেখুৱা সেইটোতে হৈ যাব এতিয়া আমি যিহেতু দুডাল ৰশ্মি দেখাম ফকাসৰ মাজেদি যোৱা ৰশ্মিডাল দেখাম প্ৰতিফলন হোৱাৰ পিছত এই ৰশ্মিডাল কি হৈছে মুখ্য অক্ষৰ সমান্তৰাল হৈছে ঠিক আছে ক'ত কটাকটি কৰিলে এইটো ভাস্কেন্দ্ৰ আছিল ক'ত কটাকটি কৰিলে ভাস্কেন্দ্ৰৰ বাহিৰত আকাৰটো চোৱা ডাঙৰ হৈ গ'ল ঠিক আছে অৰ্থাৎ আমি গম পালো যদি আমি লক্ষ্যবস্তু এটা ভাস্কেন্দ্ৰ আৰু ফকাসৰ মাজত ৰাখো তেতিয়াহ'লে প্ৰতিবিম্বটো ক'ত গঠন হ'ল ভাস্কেন্দ্ৰৰ বাহিৰত আৰু আকাৰটো কি হ'ল একে কথা প্ৰতিবিম্বৰ অৱস্থান আগতে আমি ভাস্কেন্দ্ৰ আৰু ফকাসৰ মাজত পাইছিলো এতিয়া ক'ত পাম আমি প্ৰতিবিম্বৰ অৱস্থানটো ভাস্কেন্দ্ৰৰ বাহিৰত প্ৰকৃতিটো সদায় একেই হয় অৱতল দাপনৰ কাৰণে মাত্ৰ এটা কণ্ডিশ্যনতে নহয় ফকাস আৰু এখন মাজত থাকিলে এইটো সঁচাসঁচিকে কটাকটি কৰিছে কি হ'ব সৎ আৰু ওলোটা আকাৰটো আগৰটোত আমি সংকুচিত পাইছিলো এইটো কি হ'ব বিবৰ্ধিত অৰ্থাৎ আমি এই দুটা কণ্ডিশ্যনৰ কাৰণে ফাৰ্ষ্ট কণ্ডিশ্যনটো আছিল বিয়ন সি মানে ভাস্কেন্দ্ৰৰ বাহিৰত যেতিয়া লক্ষ্যবস্তুটো ৰাখিছিলো ইমেজটো ক'ত ফৰ্ম হৈছিল ইয়াত বিটুইন তাৰমানে কি আছিল ইমেজটো ক'ত ফৰ্ম হৈছিল বিটুইন চি এণ্ড এফ ভাস্কেন্দ্ৰ আৰু ফকাসৰ মাজত এতিয়া যদি মই যিটো লক্ষ্যবস্তু ৰাখিছো সেইটো যদি মই ভাস্কেন্দ্ৰ আৰু ফকাসৰ মাজত ৰাখিছো তেতিয়াহ'লে ইমেজটো ক'ত গঠন হৈছে ভাস্কেন্দ্ৰৰ বাহিৰত মানে ভাস্কেন্দ্ৰৰ বাহিৰত অৰ্থাৎ এটাৰ লগত আনটো ৰিলেটেড এটা আনটোৰ ওলোটা এতিয়া প্ৰতিবিম্বৰ প্ৰকৃতি আগতে কি আছিল সংকুচিত হৈছিল এতিয়া কি হৈছে নেক্সট ক্ষেত্ৰত কি হৈছে বিবৰ্ধিত হৈছে বাকি সব একে আছে খালি এইটোৰ লগত ৰিভাৰ্স হৈছে মানে ওলোটা হৈছে খালি আমি উল্টাই দিলে হ'ল এনেকে মনত ৰাখিলে হ'ল যদি মই ভাস্কেন্দ্ৰৰ বাহিৰত ৰাখিছিলো তেতিয়া প্ৰতিবিম্ব গঠন হৈছিল ফকাস আৰু ভাস্কেন্দ্ৰৰ মাজত আৰু কি হৈছিল সংকুচিত আৰু ওলোটা হৈছিল ওলোটাটো অৱয়ব প্ৰতিবিম্ব হৈছিলে এতিয়া যদি সেই একে কথাটো কৰো যদি এতিয়া মই ফকাস আৰু ভাস্কেন্দ্ৰৰ মাজত লক্ষ্যবস্তুটো ৰাখো তেতিয়াহ'লে কি হ'ব ক'ত ইমেজটো গঠন হ'ব ভাস্কেন্দ্ৰৰ বাহিৰত আৰু প্ৰকৃতিটো ইয়াত সংকুচিত হৈছিল ইয়াত বিবৰ্ধিত হ'ব আৰু সৎ আৰু ওলোটা সেইটো অৱতল দাপনৰ ধৰ্মই হয় অৰ্থাৎ আমি গম পালো এই দুটা কণ্ডিশ্যন অৰ্থাৎ আমি দুটা কণ্ডিশ্যন গম পোৱাৰ লগে লগে আমি চাৰিটা কৰিব পাৰিলো আগতে কৰিলো তোমাৰ কি আছিল অসীমৰ পৰা আহিলে ফকাসত হয় ফকাসত থাকিলে অসীমত হয় দুটা কণ্ডিশ্যন তাৰে এটা গম পালে আনটো কৰিব পাৰিলো আৰু ইয়াতো এটা গম পালে আমি আনটো কৰিব পাৰিলো
এতিয়া নেক্সট আৰু এটা কন্ডিশন কি আছিল আমাৰ নেক্সট কন্ডিশনটো আছিল কি আমাৰ ক'ত থাকিব পাৰে এবাৰ এটো ফোকাস ললো কেইটা কন্ডিশন আছে চাৰিটা এগল চাৰিটা কন্ডিশন কৰিলো আমি ছয়টা আছিল এটো ফাৰ্স্ট কেন্দ্ৰ আছিল এটো অপটিক্যাল সেন্টাৰ ও ঠিক আছে পোল বুলি কও তাকো সৰি এটো লেন্সৰ ক্ষেত্ৰত অপটিক্যাল সেন্টাৰ এটো পোল বুলি কও এটা ক'ত হ'ব পাৰে এতিয়া নেক্সট কন্ডিশন হ'ব পাৰে ফাৰ্স্ট কেন্দ্ৰ ঠিক আছে এটো কিন্তু ভালদৰে ৰাখিব লাগিব নে কাৰণ যদি নিমিলে বস্তুবিলাক মানে এটো ফাৰ্স্ট কেন্দ্ৰ নপৰিব পাৰে মই হাতেৰে কি আছে এটো নিমিলিব পাৰে এটো মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলন হৈছে প্ৰতিফলন হোৱাৰ পিছত কোৰ মাজেদি গৈছে ফোকাসৰ মাজেদি ঠিক আছে তাৰ পিছত ফোকাসৰ মাজেদি যোৱা ৰশ্মিডাল প্ৰতিফলন হৈছে হোৱাৰ পিছত কি হৈছে মুখ্য অক্ষৰ সমান্তৰাল হৈছে হিসা এতিয়া চোৱা কোড গঠন হৈছে প্ৰতিবিম্বটো চাই লোৱা উলটা হৈছে প্ৰতিবিম্ব কোড গঠন হৈছে ফাৰ্স্ট কেন্দ্ৰতে গঠন হৈছে অৰ্থাৎ ফাৰ্স্ট কেন্দ্ৰত যদি আমি লক্ষ্য বস্তু ৰাখো প্ৰতিবিম্বটো কোড গঠন হ'ব ফাৰ্স্ট কেন্দ্ৰতে গঠন হ'ব আৰু আকাৰটো কি হ'ব লক্ষ্য বস্তুৰ আকাৰৰ সমান এতিয়া আমি যদি লিখো লক্ষ্য বস্তুৰ অৱস্থান এট সি সি মানে ফাৰ্স্ট কেন্দ্ৰ দুই নম্বৰ কথাটো লিখো আমি প্ৰতিবিম্বৰ অৱস্থানটো ক'ত হ'ব এতিয়া ক'ত হৈছে ফাৰ্স্ট কেন্দ্ৰ একে কথা সেই এটা ঠাইতে হৈছে ফাৰ্স্ট কেন্দ্ৰ তাৰমানে এট সি আকাৰটো কি হ'ব আকাৰটো চাও আমি লক্ষ্য বস্তুৰ সমান আকাৰ পাইছো তাৰমানে আমি কি লিখিম লক্ষ্য বস্তুৰ সমান আকাৰৰ তাৰপিছত লিখিম প্ৰকৃতিটো অৱতল দপনৰ ক্ষেত্ৰত একেই থাকে সৎ আৰু অনুপাত এই পাঁচটা কন্ডিশন গ'ল এই পাঁচটা কন্ডিশন প্ৰকৃতিটো অৱতল দপনৰ ক্ষেত্ৰত একেই থাকে এতিয়া লাষ্ট কন্ডিশনটো আৰু 6 নম্বৰ কন্ডিশন ক'ত আছিল এটা বল অসীমৰ পৰা আহি এটা ধৰিলো ফাৰ্স্ট কেন্দ্ৰৰ বাহিৰত তাৰপিছত এটা ধৰিলো ফাৰ্স্ট কেন্দ্ৰত এটা ধৰিলো ফোকাস আৰু ফাৰ্স্ট কেন্দ্ৰৰ মাজত নেক্সট কন্ডিশনটো ক'ত থাকিল ধৰিলো আমি ফোকাসত তাৰে পিছৰ কন্ডিশনটো ক'ত হ'ব ইয়াত ফোকাস আৰু ডেফিনেটলি যেটো আমাৰ মেৰু আছে মেৰুৰ মাজত হ'ব নেক্সট কন্ডিশনটো ক'ত হ'ব আমাৰ ফোকাস আৰু মেৰুৰ মাজত এতিয়া চাবা লক্ষ্য বস্তুৰ অৱস্থানটো কি between P মানে পোল P and F এতিয়া আমি আকৌ দাপোনখন আঁকিলো মাৰ্কাৰো চিনি নোপোৱা হৈছে কি হ'ল এতিয়া দাপোনখন আঁকিলো আমি মাৰ্কাৰেও চিনি নোপোৱা হৈছে আখৰবিলাক ঠিক আছে বাৰু দাপোনখন আঁকিলো এইটো আমাৰ কি হ'ব মেৰু P এইটো আমি ফোকাস বুলি ধৰিলো এইটো আমাৰ কি হ'ব ফাৰ্স্ট কেন্দ্ৰ ঠিক আছে লক্ষ্য বস্তুটো এতিয়া মই ইয়াত ৰাখিলে তুমি কোৱাছো কথা তোমালোকে ভাবা এবাৰ তাত যদি লক্ষ্য বস্তু ৰাখো তেতিয়াহ'লে লক্ষ্য বস্তুৰ পৰা কি কি ধৰণৰ তাৰ মানে পোহৰ নিৰ্গত হ'ব পাৰে কেনেকুৱা ধৰণৰ পাৰে চোৱা ফাৰ্স্ট কথাটো হয় ইয়াৰ পৰা এটা ৰশ্মি যাব পাৰে এনেকুৱাকে যাব পাৰে চোৱা এটো যদি মই ইয়াত ৰাখো এনেকুৱাকে ইয়াৰ পৰা এই ফাৰ্স্ট কেন্দ্ৰৰ অভিমুখী এটা ৰশ্মি এনেকুৱা ডিৰেকচনত যদি ৰশ্মি এটা যায় চোৱা এনেকুৱা ডিৰেকচনত এটা ৰশ্মি গৈছে এনেকুৱাকে কি কৰিব আকৌ উভতি এটা পথাৰে উভতি আহিব কাৰণ ফাৰ্স্ট কেন্দ্ৰৰ অভিমুখী ৰশ্মি আছিল ফাৰ্স্ট কেন্দ্ৰৰ মাজে যোৱা ৰশ্মিডাল যিফালে দি যায় সেইফালে দি উভতি আহে নেক্সট টাইম আৰু এটা কন্ডিশন হ'ব পাৰে এই ৰশ্মিটো এনেকুৱাকে যাব পাৰে মেৰু অভিমুখী কৰিব পাৰে এতিয়া মেৰু অভিমুখী ৰশ্মিডাল যদি মই এনেকে দিও আকৌ এটা পথাৰে উভতি আহিব এইটো চোৱা এইডাল ৰশ্মি এনেকে উভতি আহিছে এনেকে গুচি গৈছে এইডাল ৰশ্মি এনেকে গুচি গৈছে ইয়াত ক'ৰবাত লগ লাগিব নেকি দুইফালে কি হৈছে ৰশ্মি দুডাল এক্সপান্ড হৈ গৈছে মানে এই ৰশ্মি দুডালে কেতিয়াও কটাকটি নকৰে কিন্তু কটাকটি কৰিব যদি আমি এই ৰশ্মি দুডাল বঢ়াই দিও এইটো ফালে যদি বঢ়াই দিও এইটো ফালে আমি বঢ়াই দিও এতিয়া চোৱা এইটো ফালে মই বঢ়াই দি গৈছো এইফালে ৰশ্মিডাল এইডাল ৰশ্মি মই কি কৰিম এইটো ফালে এনেকে বঢ়াই দিও এতিয়া এটা সময়ত কি হ'ব ৰশ্মি দুডালে কটাকটি কৰিব অৰ্থাৎ ৰশ্মি দুডালে যদি কটাকটি কৰিলে কি হ'ব তাত প্ৰতিবিম্বৰ গঠন হৈছে অৰ্থাৎ এই যেটো প্ৰতিবিম্ব হ'ব এইটো চোৱা ইয়াত কটাকটি কৰিছে অৰ্থাৎ এইটো যদি মই A বুলি ধৰো এইটো যদি B বুলি ধৰো এইটো কি হ'ব A' B' অৰ্থাৎ থিয় হ'ব
প্ৰকৃতিটো কি হ'ব সঁচা সঁচিকে কটাকটি কৰা নাই আমি বঢ়াই দিছো বঢ়াই দিয়াৰ পিছতে ৰশ্মি দুডালে কটাকটি কৰিছে অৰ্থাৎ প্ৰতিবিম্বৰ যিটো আমি লিখিম প্ৰতিবিম্বৰ প্ৰকৃতিটো কি হ'ব সৎ হ'ব নে অসৎ হ'ব অসৎ প্ৰতিবিম্ব কাৰণ আমি বঢ়াই দিয়াৰ পিছত ৰশ্মি দুডালে কটাকটি কৰিছে প্ৰকৃতিটো কি হ'ব অসৎ আৰু অসৎ হোৱাৰ লগে লগে ৰিলেটেড টাৰ্ম যেনেকৈ আমাৰ সৎ প্ৰতিবিম্ব হোৱাৰ লগে ওলোটা হৈছিল অসৎ প্ৰতিবিম্ব হোৱাৰ লগে কি হ'ল আমাৰ অসৎ আৰু থিয় অসৎ প্ৰতিবিম্ব হোৱাৰ লগে এইটো কি হৈ গ'ল থিয় হৈ গ'ল তাৰপিছত নেক্সট আকাৰটো কি হ'ব আকাৰটো কি হৈছে ডাঙৰ হৈছে নে সৰু হৈছে কোৱাচোন চাই কিনে কোৱা আকাৰটো আমাৰ ডাঙৰ হৈছে নে থিয় হৈছে ডাঙৰ হৈছে নে সৰু হৈছে ডাঙৰ হৈছে মানে আকাৰটো কি হ'ব বিবৰ্ধিত অৱস্থানটো কি হ'ব প্ৰতিবিম্বৰ অৱস্থানটো কি হ'ব ডেফিনেটলি দাপনৰ পিছফালে হ'ব দাপনৰ পিছফালে প্ৰতিবিম্বৰ অৱস্থান ঠিক আছে গম পালো এতিয়া কণ্ডিশ্যন এটা আহে অৱতল দাপনৰ ক্ষেত্ৰত মাত্ৰ এটা কণ্ডিশ্যনতে অসৎ প্ৰতিবিম্ব গঠন হয় যদিহে আমি লক্ষ্য বস্তুটো মেৰু আৰু ফকাছৰ মাজত ৰাখো মেৰু আৰু ফকাছৰ মাজত ৰাখিলে সদায় অৱতল দাপনৰ ক্ষেত্ৰত অসৎ প্ৰতিবিম্ব গঠন হয় অৰ্থাৎ আপাতভাৱে কটাকটি কৰে আৰু যদি প্ৰতিবিম্বটো অসৎ হয় সি সদায় থিয় হ'ব অসৎ যদি পাইছা সেই প্ৰতিবিম্বটো সদায় থিয় হ'ব যেনেকৈ আমি ইয়াত পাইছো ঠিক আছে ভালদৰে বুজি পালা চাগে নাপালে সুধিবা এতিয়া কথা হ'ল কি মই জাষ্ট এটা ট্ৰিক এটা দিলো মাত্ৰ তিনিটা টাৰ্ম মনত ৰাখিলে বাকী দুটা গম পাবা তাৰপিছত ভাস্কেন্দ্ৰটো থাকিলে যিটো ভাস্কেন্দ্ৰ আছিলে ভাস্কেন্দ্ৰত যদি আমি লক্ষ্য বস্তু ৰাখিছো ভাস্কেন্দ্ৰতে গঠন হ'ব নেক্সট যদি আমি ফকাছ আৰু মেৰুৰ মাজত ৰাখিছো পিছফালে গঠন হ'ব বাকী কেইটা ৰিলেটেড এটা আনটোৰ ওলোটা ঠিক আছে বাৰু নোটছখিনি দিম বাৰু